वेलकम बैक माय यूट्यूब चैनल अर्पणा ब्लॉग आशा करूँ आपनालोक सकलो भाले आछे आरो आमी एतिया आसु कलेजत आरो काको देखाइ आरो या लगर केजन एतिया आमी यात माने बुट मगु बासिसु सरस्वती पूजार कारणे ये स्वालेरी खूब काम करे रे कम लाज तमाम लाज ये काम কৰিম বুলি আহিছে না এইকেইজনী তামাম বিজি তুমি লোৱা না কাৰ্টুন তুমি লৈ লোৱা না কাৰ্টুন তুমি লৈ লোৱা না यार हमारे ढेर আছে কিবা কি বস্তু আছে ইয়াৰ কাৰ্টুনত তেল আছে নিমখ আছে তপয়া কি হয় ৰিফাইন আৰু এৰ বিলাহী দে এৰ মটৰ বুলি কয় গ্ৰীণ মটৰ এৰ হালধি এৰ জিৰা পাঁচফোৰণ এতে চলাই ঢেৰ আছে এৰ কাবুলি বুট বাছি আছে এৰ ৰঙা বুট এৰ কাবুলি বুট এৰ আমাৰ এইবিলাক ঢেৰ কিবা কিবি ও মাই গড কি বনিছে এটা এই ছোৱালীজনী যে ফটো প্ৰেমী সেইকাৰণে তাই কি কৰিছে তাই জানক এই খুব মিহি মিহিকৈ কাম কৰিব পাৰে এই পাৰে তাই কি ভাল আইডিয়াটো মোৰ হয় আইডিয়া মোৰ হয় হা আইডিয়া মোৰ হয় ফুলকি বাকিটো মোৰ হয় তাৰ মেড ইন চুমকি বুলি লিখি দিবা তাকে আইডিয়া মোৰ হয় মই একদম তই প্ৰসন্ন ইয়াৰ ওপৰত কিবা কমেণ্ট কৰিবি না নকৰ এইটো ফেভিকল বুলি কোৱা হয় এইটো ফেভিকল এইখন কেঁচি হয় এইটো টেপ এইটো গুলি সূতা বেলুন বান্ধিবৰ কাৰণে অনা হৈছে আৰু এইখিনি কি হয় এইটো ৰং কাগজ বুলি কয় ৰং পাতা বুলি কয় এইটো আমাৰ বেলুন ফুলা অলপ হৈ গৈছে আৰু ফুলাই আছে চুমি ভাগৰ উত্তৰ দৃষ্টি শেষ হৈ গ'ল বেলুন ফুলাওঁতে এইফালে আছে অঞ্জু আৰু আমি এতিয়া এয়া বনাই আছোঁ সম্পূৰ্ণ হোৱাগৈ নাই বাৰু ফটো ফ্ৰেম অঁ বনাই যোনে কাইলৈ বেয়া হৈছে বুলি কয় সিহঁতক নিদিওঁ আৰু উঠিবলৈ নিদিওঁ আমি বনাইছোঁ আমি উঠিম অঁ বনাই আনিছে চাহ আমাৰ কাৰণে লাল চাহ আনিছে খালি একো নাই লাল চাহ চলি যাব আৰু আমি দুজনীয়ে এইবোৰ লাগি আছোঁ কি কৰিছোঁ এইবোৰ কাইলৈহে গম পাম আমি অঁ কি কৰিছোঁ আৰু এইবোৰ ফুলপাহ মই বনাইছোঁ আৰু আছে বনাবলৈ একদম কি হৈছে নাজানো আৰু বনাই আছোঁ ন আমি দুজনীয়ে আমাৰ ফটো এইবাৰ আমাৰ ফটো উঠি আছোঁ ফটোকে ঘূৰি মেলি লৈছে আৰু এয়া হ'ল আমাৰ পূজা মণ্ডপ এইবিলাক ধুনীয়াকৈ সজাইছে আৰু আছে বাকী সজাবলৈ এইফালে পুৰা ফটো উঠাই আছে শুই উঠাইছে অঞ্জল আঁতৰি দিয়াচোন আমাক দেখুৱাওঁ এইফালে মুখখন চাই দিলে বেছি ভাল হয় ক'ত সোমাইছ তলত সোমাই গৈছ এইফালে শুই মাৰিছে ফটো উঠা লাগিয়ে গৈছে এখন বনাই সম্পূৰ্ণ নহ'লে আৰু ফুলখিনি এৰিব চাবি এৰি গৈছে এইকেইটা যে আজিয়ে যদি এনেকৈ ফটো উঠি আছে কালি যদি আধা কেজি ময়দা লাগে তেতিয়া কি কৰিব কোৱা এতিয়া কওক ৰাইজ আপোনালোকে বিচাৰ কৰক যদি এপোৱা ময়দাতে ইমান লেভেল এতিয়া আধা কেজি লাগিব কওকচোন বাৰু কি হ'ব ভিডিঅ'টো আজি ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এতিয়া আমি যাওঁ এতিয়া ঘৰলৈ কাৰণ সৰস্বতী পূজা বুলি বহুত কাম কৰিলোঁ কিবা কৰিবলগীয়া আছে সেই চব কৰি মেলিলোঁ আৰু এতিয়া বৰষুণো আহি আছে তো বৰষুণ ইমান ডাঙৰকৈ নিদিয়া আগতে এতিয়া ঘৰলৈ যাওঁ আৰু